हेलो एवरीवन সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি পুৱাই ভিডিঅটো মই আৰম্ভ কৰিছো আজি প্ৰথম ভিডিঅ দিম বুলি ভাবিলো এয়া মৰ্নিং উঠিলো গা পা ধুই মেলি আজৰি হলো বাৰু তাৰ পৰা ভাবিলো আজি পুৰিকে বনাও এয়া পুৰি বনাবলৈ ষ্টাৰ্ট কৰি দিছো বহুত দিনৰ মূৰত বনাইছো এফালে বেলি আছো আৰু এফালে পুৰিও আছো তেতিয়া অকমান সোনকালে হ'ব প্ৰথম গৰম পানী গ্লাস খাই ললো ভন্টিকো কৈছো পানী আছে গৰম পানী খাও যদি খাই লবি এফালে পুৰি বনাই আছো ধুনিয়াকে চাহৰ লগত খাম কিন্তু পাপায়ে কৈছে বোলে কালি অকনমান চিকেনো আছিলে হেকনৰ লগতে বনাই দিলে ভাতকেটা দুপৰীয়া অকমান দেৰিকে খালো হ'ব যিহেতু বন্ধ বাৰ পাপাৰ স্কুলো বন্ধ আমিও সকলো ঘৰতে আছো পুৰি আছো হৈছেগে আৰু গুলগুল হৈছে জানিবা এফালে বেলি আছো আৰু এফালে পুৰিও আছো তেতিয়া অকনমান হুনকালে হয় আৰু টাইমটো বন্ধ বাৰতে এনেদৰে পুৰি খাবলৈ সুবিধা হয় আৰু নহলে স্কুল যোৱা টাইমত অলপ অসুবিধা হয় তাৰ পৰা বাহিৰলৈ ওলাই আহিলো ফুলগছজোপাও এপাক চালু ধুনিয়াকে ফুলি আছে খালি আজি ৰ'দটো বহুত বেছি চুকা সেই কাৰণে পুৱাই ফুলবোৰ অলপ মৰহি গৈছে তাৰ পৰা আহি দেখিছো মায়ে ধুনিয়াকে কঁঠাল এটা গুছাই আছে কঁঠাল এতিয়া আমি ৰাতিপুৱাতে নাখাও কিন্তু পকি গল পকি পেলানি পুৰা গোন্ধাই আছে সেই কাৰণে মায়ে গুছাই থৈ দিছে আৰু থৈ ফ্ৰিজতে থৈ দিব আমি দেৰিকে মন গলে খাম আৰু ইনো বহুত বেছি কঁঠাল খোৱা নহয় আৰু জিহে ৰ'দ গৰম দিছে খাই দিলে বহুত বেছিয়ে গৰম উঠিব কিন্তু পকি গল যিহেতু লুকথুপিয়া হৈ গল পুৰা সেই কাৰণে মায়ে গুছাই দিছে আৰু গুছাই পেলানি থৈ দিব আবেলি সময়ত অলপমান বতৰটো ঠাণ্ডা হলে খাব লাগিব এতিয়া যেহেতু পুৰি বনাই আছো পুৰি চাহ এনেকে ভাজি হেদি খাই লব লাগিব ধুনিয়াকৈ গুছাই তুমিও পাইছা গুছাবলে মই আকৌ কৈ আছো ভিতৰৰ বোলে বাদুটো কোনোবাই কোৱা শুনো বাদুটো নহয় দিলটো হেতু বোলে শুকুৱাই থৈ এনেকে খাব পাৰি বোলে শুকুৱাই ৰ'দত শুকুৱাই থলে বোলে বহুত দিনৰ পিছত খাব পাৰি নাজানো বাৰু খাই পোৱা নাই এনে সুধিছো আৰু মাক মায়ে বোলে পাৰি বুলি কৈছে খাবও ন আৰু দুপুৰা খালে হৈ যাব চিৰা কেইটামান খাই দিম নেকি কয় মানুহে আঠাও লাগে যথেষ্ট কঁঠালৰ হলেও গুছাই থকা দেখিলে ভাল লাগে পাহিটো ধুনিয়াকে ওলাই আহে কিন্তু কাটিবলৈ অলপ অসুবিধা হয় বাৰু হাতে কটাৰিয়ে চবতে লাগে তাৰপা পাপায়ে কৈছিলে বোলে পুৰি লগত হেগিটা মাংসকণ আছে হেকনো খাই দিম তাৰ পিছতে হেতু কাৰণে ইফালে তেওঁ কালি থকা মাংসকনো বনাবলৈ আৰম্ভ কৰি দিলে তেতিয়া দুপৰীয়া আমি আজি পুৰি মাংস খাম তাৰ পিছত ভাত দেৰিকে খাম আৰু মৰ্নিং আমি আজি এনেকৈ খাই লম তাৰ পিছত মই অকনমান ওলাই যাবলৈও আছে অকমান বহুত দিন ওলাই যোৱা নাই গৰম বহুত পৰিছে যদিও অকনমান ওলাই যাম বুলি ভাবিছো খাই বৈ লাহেকে যাম আৰু এয়া ছাতি এটা লৈ ধুনিয়াকে ওলাই মেলি আহিছো তাৰ পিছত গাড়ীত যাম বাৰু কিন্তু অকনমান এনেদৰে ওলাই আহিছো বহুত বেছিয়ে গৰম পুৰা ৰ'দটো খাওঁকে আহিছে আজি এইকেইদিন কিন্তু বৰষুণ দি আছিল আজি আকৌ ঘপকে ৰ'দটো ওলাই পৰিলে সেইকাৰণে গৰমো যথেষ্ট হৈছে এয়া আহি আছো অকনমান ওলাই এয়া এখন পাৰ্কলৈ গলো পৰিবেশটো মোৰ খুব ভাল লাগে পাৰ্কখনৰ সেইকাৰণে অকনমান ভিডিঅ' কৰিলো তাৰ পিছত গলো আমি খাবৰ কাৰণে তাৰ আগতে দুখনমান ফটো উঠি ললো তাৰ পিছত আমি ভাতকে খাওঁ বুলি ভাবিলো তো অৰ্ডাৰ দিলো তাৰ পিছত খাই বৈ লাহেকে ঘৰলৈ যাম আৰু বহুত দিনৰ মূৰত ওলাই আহিলো অকনমান খাই বৈ আহি ভন্টিয়ে বোলে ঘৰ পালোহি আৰু তাৰ পিছত ভন্টিয়ে বোলে বল অকমান ওলাই যাওঁ অকমান ৰেষ্ট কৰিলো সোনকালে আহি পালোহি তাৰ পিছত বল অকমান ওলাই যাওঁ মা মই ভন্টি তিনিজনী ওলাই গলো গৈ দেখিলো ইমান ধুনিয়াকে ঢেকিয়া হৈ আছে তাৰপা ঢেকিয়া বুটলিলো ইমানখিনিয়ে বুটলিলো তিনজনী অলপ বুটলুতে বহুতখিনি ঢেকিয়া হৈ গলহি ভাল লাগে ঢেকিয়া বুট আলু এনেকে বনাইও ভাল লাগে লগত ডিম ভাঙিও ভাল লাগে আৰু খাবও লাগে স্বাস্থ্যৰ কাৰণে ভাল তাকে কৈছো গাঁৱৰ মানুহবোৰ হেবোৰে সুবিধা আৰু ওলাই গলে পোৱা যায় বহুত পালো এনেকুৱা গৰম লাগিছে তাৰ পিছত বোলো অকমান চৰবত খালো পুৰা ঘামি জামি গলো আৰু বহুতখিনি বুটলিলো এক্সাৰসাইজৰ নিচিনাও হ'ল অলপ স্পিডতো খুজকাঢ়ি গলো তাৰ পৰা আহি অকনমান নেমু চৰবত খাওঁ বুলি ভাবিলো ফ্ৰিজৰ পৰা পানী বটল উলিয়াই অকনমান ঠাণ্ডা হ'বলে অকনমান নেমু চৰবত খাওঁ গৰমৰ দিনত নেমু খাবও লাগে ভাল নেমু চৰবত কিন্তু ভন্টিয়ে বনালে তাই ধুনিয়াকে বনাই মেলি দিলে কোল্ড ড্ৰিংকস বা কিবা খোৱাত কেনেকে নেমু চৰবত খাই ভাল লাগে আজিলে ভিডিঅ'টো ইমানেই আছিল ধন্যবাদ